ফুটে আছে আরে ঠেংডুংনি বাহিৰত ইয়াৰ কাহিনীটো কচোন কাহিনীটো ক তোহাৰে কিবা বেয়া হ'ব দে খুইটা মোক খুইটা 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 এই মৰিগান তাতন চাকৰ ওপৰত খুইটা কিয়া খুইটা 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 কেৰি লাগাতি এই খুইটা ইমান দোকান নাই রাজা থাকলি যে রাজা খুইটা খাই নরে লবি হ্যাঁ বেটা হেই 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 আজি ইয়াৰ হাহৰ কাহিনীটো কি আছিলে বোলে কণিৰ পে অলাৰ লগে লগে পুইছিল মাক মানে নাই মানে কণিটো খাম বুলি আনছিল কণিটা খাম বুলি আনছিল পোৱালি আছিল কণিটা তাৰপিছত তাৰ জেকেটত থৈ থৈ গৰম কৰি কৰি ইয়াক ডাঙৰ কৰলো আৰু দানা খুৱাই খুৱাই মৰবা লাগাই আছিলি খেলে দিবা কৈছিল মই ইয়াক আৰু কণিৰ পৰা ওলাৰ লগালগতো সেই ৰাণীক দেখছে ৰাণীক তাক একো নকৰে আৰু এইটো হাঁহটো চীনা হাঁহ ঘৰত কাকো চিনি নাপায় কুকুৰৰ নিচিনা একদম খাটৰাকে খেদাই বোলে এইটো আমাৰ বাইহঁতৰ ঘৰৰ কাহিনী হাঁহৰ কাহিনী কণী এটা আনিছিলে খাম বুলি ইয়াতে ফুটাই চাই যে পোৱালি আছে কিন্তু পোৱালি থাকোঁতে কি কৰিলে তাৰপিছত জেকেটৰ মানে কণীটো থৈ কিনে পোৱালিটো ওলাৰ পিছত ওলালে খোজ কাঢ়িবই নোৱাৰে মানে একদম পৰি যায় তাৰপিছত সেনেকুৱা ইয়াক ভাত খুৱাই ভাতৰ পানী খুৱাই ইমানটো ডাঙৰ কৰিলে আৰু এতিয়া একদম মানে ঘৰত যোনো আহিলে বাম খেদায় মানে কুকুৰৰ নিচিনা একদম কুকুৰৰ স্বভাৱ একদম ঘৰৰ মানুহকো খালি এই কণীটো ফুটোতে ইহঁতৰ ছোৱালীজনীক ৰাণীক দেখি পাইছিল ন তাইকে একো নকৰে তাইক মানে মাক বুলি ভাবে মানে কণীৰ পৰা ওলাই কিনে কিবা হৈছেতো তাইক মাক বুলি ভাবে আৰু বাদ বাকী একদম সেই ৰাস্তালৈকে খেদাই বোলে নতুন মানুহ আহি পালে কণীটো খাব অনা কণীৰ পৰা হোৱা চীনা হাঁহৰ দম ভুচিত থৈ কিনে ন কণী ফুটাইছো নিমাক নাছিল মাক এইটো সি ৰাণীকে মাক বুলি ভাবে আৰু ঘৰত মৰম কৰে যে সেইকাৰণে চল পাই গৈছে মানে সেইকাৰণে চবকে খেদায় ভালকে থাক ভালকে থাক দেই ভাল মোক নুখুটাবি দেই মোকো খুটাই আছিলে এতিয়া ভৰিটো হিলা নাই বুলিয়ে ভাল আমাৰ ভাল ল'ৰা নে ছোৱালী ঠিক আছে ভাল কথা তোক যে খাব অনা কণীৰ পৰা এনেকা হৈ ওলালে যে সেইটোৱে বহুত ভাল লাগে হ'ব দে চাৰিটাটোৱে খাব আনিছিলোঁ চাৰিটা কণী খাব আনোতে কণীকেইটা মানে কণীৰ ভিতৰত পোৱালি কোনে ভুচিত থৈ পোৱালি ফুটাইছিলো এয়া আমাৰ নাম কি ইয়াৰ এয়া আমাৰ সোণ পাপাৰ কাহিনী সোণ পাপা এইটো আমাৰ সোণ পাপাৰ কাহিনী ঠিক আছে ভাল লাগিল কাহিনীটো দেই কাহিনী মানে ৰিয়েল কাহিনী একদম এতিয়া ইয়াৰ মাক ৰাণীয়ে হয় ইয়াৰ মাক ঘৰৰ ডন দে